ৰঙৰ উৎসৱ ফাকুৱালৈ ভাৰতৰ প্ৰতিজন ব্যক্তিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে চাই আছে নিউজ 8 অসম আৰু ষ্টুডিঅ'ত মই ইউনুছ তামুলী। বৰ্তমান ভাৰতবৰ্ষত দেখা গৈছে আজি কেইবছৰমানৰ পৰা হিন্দু ধৰ্মৰ যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি সুৰক্ষিত নহয় বুলি বিভিন্ন সংবাদ মাধ্যমতে হওক শাসকীয় পক্ষই হওক বিভিন্ন সময়ত কথা আগবঢ়াই আহিছে যে বৰ্তমান ভাৰতবৰ্ষত হিন্দু সুৰক্ষিত নহয় আৰু সেইবাবে হিন্দুসকলক সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন সময়ত সংবাদ মাধ্যমেই হওক বা চৰকাৰী পক্ষই হওক হিন্দুসকলক সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আজি কেইদিনমানৰ পৰা হিন্দুসকলক একত্ৰিত কৰিবৰ বাবে হিন্দুসকলক সজাগ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ফাইল খোলা আমিও দেখা পাইছোঁ আৰু আপোনালোকেও দেখিছে যাতে সেই ফাইলসমূহ চাই হিন্দুসকল একত্ৰিত হয় হিন্দুসকলৰ নিজৰ অস্তিত্বটো যাতে বুজি উঠে আৰু সেইবাবে চৰকাৰখনে বিভিন্ন সময়ত চেষ্টা অব্যাহত ৰাখিছে আৰু এনেকুৱা এখন চিনেমা যিখন চিনেমাৰ জৰিয়তে প্ৰত্যেকজন হিন্দুৱে যাতে জাগি উঠক নিজৰ অস্তিত্বৰ কথা বুজি উঠক আৰু সেইবাবে তেনেকুৱা এখন চিনেমা চাবৰ বাবে চৰকাৰী পক্ষই যিসকল কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী আছে সেইসকলক চাবৰ বাবে সুবিধা দিছে আমিও ভাল পাইছোঁ কিয়নো এইখন হিন্দুস্তান হয় আৰু হিন্দুস্তানত থাকি যদি হিন্দু সুৰক্ষিত নহয় তেন্তে সেইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা কিন্তু এতিয়া প্ৰশ্ন হয় এই সকলোবোৰ কৰি হিন্দু আজি কিমান সুৰক্ষিত হিন্দুৱে কি সুবিধা হা সুবিধা পাইছে আজি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে স্ক্ৰীনত এটা দৃশ্য প্ৰত্যক্ষ কৰক এই স্ক্ৰীনখনত আপোনালোকে দেখিব 20 জন হিন্দু শৰণাৰ্থী 20 জন হিন্দু শৰণাৰ্থী শিৱসাগৰ যোৰহাট ডিব্ৰুগড় বিভিন্ন অঞ্চলত আহিছিল যিসকল হিন্দু ধৰ্মাৱলম্বীৰ নামঘৰে আছে বা মন্দিৰ আছে মঠ মন্দিৰ আছে সেইসমূহ পৰিভ্ৰমণ কৰিবলৈ আহিছিল ধৰ্মীয় চৰ্চা কৰিবলৈ আহিছিল যোৱা ৰাতিৰ ঘটনা শিৱসাগৰত এই 20 জন হিন্দু শৰণাৰ্থী থাকিবলৈ কিন্তু ঠাই নাপালে এটা ডাঙৰ প্ৰশ্ন যে এইখন হিন্দুস্তানত 20 জনকৈ হিন্দু শৰণাৰ্থীয়ে ৰাতি থাকিবলৈ ঠাই নোপোৱাটোত কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্ন উদয় হয় যে হিন্দু আজি কিমান সুৰক্ষিত হয় অৱশেষত সেই 20 জন হিন্দুক এটা সুৰক্ষিত স্থানত নিয়া হ'ল অৱশেষত সেই 20 জন হিন্দুক এটা সুৰক্ষিত স্থানত ৰাতি শুবলৈ দিয়া হ'ল আৰু সেই সুৰক্ষিত স্থানটো হৈছে শিৱসাগৰৰে এজন মুছলমান ব্যক্তিৰ ঘৰত শিৱসাগৰৰ এজন মুছলমান ব্যক্তিৰ ঘৰত এই 20 জন যি আপোনালোকে দেখিছে এই 20 জন হিন্দু শৰণাৰ্থীক ৰাতি ৰখা হ'ল এজন মুছলমান ব্যক্তিৰ ঘৰত খোৱা বোৱাৰ সুবিধা দিয়া হ'ল শোৱাৰ সুবিধা দিয়া হ'ল মুঠৰ ওপৰত সম্পূৰ্ণ তেখেতলোকে যেনেকৈ বিচাৰিছে তেনেকৈ তেখেতলোকক বিচনা দি ৰাতি থাকিবলৈ সুবিধা কৰি দিয়া হ'ল আৰু এইটোৱে হৈছে আমাৰ অসম আৰু এইটোৱে হৈছে শিৱসাগৰ য'ত অনৈক্যৰ মাজত ঐক্যই বিৰাজ কৰে এতিয়া আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব এইখন ভাৰতবৰ্ষ হয় এইখন ভাৰতবৰ্ষৰ আদিতেও হিন্দু সুৰক্ষিত আছিল এতিয়াও হিন্দু সুৰক্ষিত আছে আৰু অনাগত সময়তো হিন্দু সুৰক্ষিত থাকিব কেনেকৈ এনেদৰে এই সকল ব্যক্তি যদি যেতিয়ালৈকে আমাৰ সমাজত থাকিব যি কোনো ধৰ্মীয় জ্ঞান কাকো নকৰে ধৰ্মীয় দৃষ্টিভংগীৰে কাকো নেচায় তেতিয়াই এইখন অসমত এইখন ভাৰতত মানুহ সুৰক্ষিত হৈ থাকিব হিন্দু সুৰক্ষিত নহয় মানুহ সুৰক্ষিত হৈ থাকিব ইয়াত কোনো হিন্দু নাই ইয়াত কোনো মুছলমান নাই ইয়াত কোনো শিখ নাই মুঠৰ ওপৰত প্ৰত্যেকটো ধৰ্মৰে প্ৰত্যেকজন ব্যক্তি মানুহ হিচাপে এইখন ভাৰতত জীয়াই থাকিব তেতিয়াহে জীয়াই থাকিব যেতিয়া প্ৰত্যেকেই নিজকে মানুহ জ্ঞান কৰিব কোনেও নিজকে হিন্দু জ্ঞান নকৰে কোনেও নিজকে মুছলমান জ্ঞান নকৰে যেতিয়া মানুহে মানুহক মানুহ হিচাপে জ্ঞান কৰিব প্ৰতিজন ব্যক্তিয়েই মুঠৰ ওপৰত সুৰক্ষিত হৈ থাকিব আমি সেইকেইজন ব্যক্তিক সুধিছিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছিল কেনেকৈ আহিছিল কি কৰিছিল কি সুবিধা পালে প্ৰথমে সেইটো চাওঁ আহক যে তেখেতলোকে কি ক'লে দুটা আপুনি ক'ৰ পৰা আহিছে কলাইগাঁৱৰ পৰা কলাইগাঁও কি নাম আপোনাৰ পীতাম্বৰনাথ পীতাম্বৰনাথ শিৱসাগৰ ক'ত আহিছিল আমি আহিছিলোঁ মানে ভ্ৰমণৰ কাৰণে হয় হয় কিমানজন আহিছে আমি 19 জন 19 জন
শিৱসাগৰ ক'ত ক'ত ঘূৰিলে? আমি ভোলাশদিয়া গ'লোঁ, হয় তাৰপিছত টিলিঙা মন্দিৰ হয় আৰু জগন্নাথ মন্দিৰ। হয় তাৰপিছত মন্দিৰৰ পৰা আহি আমি আপোনাৰ এই শিৱসাগৰ তালৈ আহিলোঁ এই মন্দিৰ চাবৰ কাৰণে। হয় কেইটা বজাত পালে শিৱসাগৰ? কেইটামান বাজিলে? 8:30 ন? মানে সাতটা 7টা বজাত পাইছোঁ। তাৰপিছত আপোনালোকে এইডোখৰ কেনেকৈ পালে? 7টা বজাত পাই আমি তাৰমানে দিনটো লঘোণে নহয় আমাৰ। হয় তাৰপিছত খোৱা লোৱাৰ ব্যৱস্থা আমি তাতে এটা হেৰি কৰিলোঁ, কৰাৰ পিছত তাতেতো সুবিধা একো নহয়। তাতে মানে ক'ত? এই আপোনাৰ শিৱদৌল। শিৱদৌল তাৰপৰা তাত আৰু একো সুবিধাই নহ'ল, জেগা নাই। ক'ত? এই তাতে তাতে মানে শিৱদৌল হয় শিৱদৌল। হয় তাৰপিছত আমি চিন্তা কৰি আপোনাৰ আমাৰ গাঁৱৰে ল'ৰা এজন থাকে, ফোন কৰি কওঁ আমি ইয়ালৈ গুচি আহিলোঁ। অঁ ইয়াৰ এড্ৰেছটো ক'লে? এড্ৰেছটো তাৰমানে এই জ্ঞান নাথ বুলি এজন এওঁ চিনাকি। তাৰপিছত আমি গম পালোঁ ইয়াতে এটা ভৱন আছে বুলি। তাৰপিছত আমি ভাবিলোঁ তাতেই গুচি যাওঁ, আৰু ৰিটাৰ্ণ আমি তাৰ পৰা ঘূৰি যোৱাটোতো অসম্ভৱ, বহু দূৰ। তাৰপৰা গম পাই আমি ইয়ালৈ আহিলোঁ, আহি অৱশ্যে ভালে পালোঁ। খোৱা বোৱা ইয়াতে কৰিছে নেকি? খোৱা বোৱা আমাৰ বনাইছিল মানে আপোনালোকৰ আৰু ইতিমধ্যে আপোনালোকে দেখিলে এই 20জন ব্যক্তিক থাকিবলৈ অসুবিধা হোৱাৰ বাবে এজন মুছলিম ব্যক্তিৰ ঘৰত এনেদৰে তেখেতলোকে এটা ৰাতি যাপন কৰিলে। আৰু সেই ব্যক্তিজনক আমি সুধিছিলোঁ যে আপুনি কেনেকৈ পালে এইসকল ব্যক্তিক, বা কেনেকৈ আপোনাৰ কাষ চাপিলে। সেইজনে কি ক'লে আমি সেইটো শুনো আহক। মানুহকেইজন ক'ত পালে আপোনাৰ? মই ঘৰতে আছিলোঁ, থকাতে মানে এজন মোৰ বন্ধুৱে ফোন কৰিলে ৰচিদৰ তেওঁ মানে এনেকৈ কেইজন শৰণাৰ্থী আহিছিলে, এই ক'তো জেগা নাপাই পেলাই তেওঁলোকে ৰংঘৰত বহি আছে। তেতিয়া মই ক'লো তেখেতলোকে বোলে জেগা পোৱা নাই, ঠিক আছে মোৰ ঘৰলৈ পঠাই দিয়ক, মোৰ ঘৰত থাকক, খালি তেওঁলোকক কৈ দিব যে মই মুছলিম হওঁ বুলি। তেওঁলোকে আহি পেলাই বিচাৰি ওলালে। মই তেওঁলোকক এতিয়া ক'লোঁ যে মই মুছলিম মানুহ হওঁ, গতিকে আপোনালোকে এটা জেগা দিছোঁ, আৰু কিবা বনোৱা সিজোৱা বস্তু লাগে যে মই দিছোঁ, আৰু খাদ্যকাৰী বস্তু আপুনি আপোনালোকে বনাই পেলাই খাওক, যে মই বনাই খালে আপোনালোকে অসুবিধা পাব পাৰে। সেয়েহে তেওঁলোকে নিজে এতিয়া ৰন্ধা বঢ়া কৰিছে। আৰু তেওঁলোকে আৰু মোৰ ভাল লাগিছে এইটো কি যে আল্লাহ তাআলাই কাৰোবাৰ জৰিয়তে হেকমত ল'বলৈ দিয়ে, যে তেওঁলোকক আজি বয়সস্থ মানুহ, তেওঁলোকৰ পৰা যে মই আজি আশীৰ্বাদটো গ্ৰহণ কৰিছোঁ, সেইটো কাৰণে আল্লাহ পাকৰ মই শুক্ৰিয়া আদায় কৰিছোঁ। তেখেতলোক আহি যে মোৰ মজিয়াত আজি আহি তেওঁলোক থাকিব পাৰিছে, আৰু মোৰ হাতেৰে যি অকণমান আগবঢ়াব পাৰিছোঁ তেওঁলোকৰ ওচৰত শুশ্ৰূষাৰ কাৰণে মই আল্লাহ পাকৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিলে যে এই ব্যক্তিজনে কি ক'লে। মুঠৰ ওপৰত এটা কথা যে কোনো হিন্দু নহয়, কোনো মুছলমান নহয়, কোনো শিখ নহয়, কোনো জৈন নহয়, মুঠৰ ওপৰত এইখন পৃথিৱীত আমি প্ৰত্যেকেই মানুহ হিচাপে জীয়াই আছোঁ। আৰু যেতিয়ালৈকে মানুহ আৰু মানুহে মানুহৰ দুখ নুবুজিব তেতিয়ালৈকে কোনো ধৰ্মই সুৰক্ষিত নহয়। গতিকে আমি যিমানেই চেষ্টা নকৰোঁ এইখন ভাৰতত, এইখন অসমত মানুহৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ, আমি যিমানেই চিনেমা নবনাওঁ কিয় আৰু যিমানেই যি নকৰোঁ কিয়, কিন্তু এইখন দেশত সম্প্ৰীতি অটুট থাকিব আৰু আছে, আৰু অনাগত সময়তো অটুট থাকিব। কোনো চিনেমাই, কোনো নাটকে, কোনো থিয়েটাৰে এইখন অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে। ধন্যবাদ।